আৰু এটা কথা, যোৰহাটৰ গৰম কিন্তু ডেঞ্জাৰ দেই, ডেঞ্জাৰ। আমাৰ গুৱাহাটীতকৈ যোৰহাটৰ গৰম ডেঞ্জাৰ। তামাম ফালি দিছে। বাছৰ পৰা ওলাইছিলোঁ, AC বাছৰ পৰা ওলাইছিলোঁ পেচাব কৰিবৰ কাৰণে, মুতিবৰ কাৰণে। ওলাওঁতে জুইত সোমোৱাৰ নিচিনা লাগি গৈছে মোক, হয়নে নহয় বুলবুল দা, হয়নে? এই জুইত সোমোৱাৰ নিচিনা লাগি গৈছে। তাৰ পৰা আহি আমি এই AC ৰুমত ল'লোঁ, AC ৰুমত আছোঁ আমি। এয়া এইটো ৰুমটো, এয়া হ'ল এইটো ৰুমটোনো কি দেখুৱাম আপোনালোকক। এয়া আছে ৱাৰ্ড্ৰব, একো নাই ইয়াত, ড্ৰেছবিলাক থৈ দিছে, বেগ। তো তেখেতে কিবা মিলাই আছে। আৰু এয়া মিৰৰ, এইটো হ'ল বাথৰুমটো ঠিক ঠাকে আছে, একো বেয়া নহয়, ইমান দেখুৱাব নোৱাৰিতো। তো আমি গৈ আছোঁ এতিয়া শিৱসাগৰ তলাতল ঘৰ, ৰংঘৰ চাবৰ কাৰণে। আজি ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ যোৰহাটৰ পৰা। এয়া আমাৰ লগত আছে এই বুলবুল দা। এই বুলবুল দাই কিবা মিলাই আছে। এই বুলবুল দাই এখেতে লৈ যাব আমাক শিৱসাগৰ, নহয় নি, হয়নে নহয়? তো আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ এই যোৰহাটৰ পৰা ষ্টাৰ্ট কৰি আমি শিৱসাগৰলৈ গৈ আছোঁ। ষ্টাৰ্ট কৰিছোঁ, গৈ আছোঁ। আমি টেক্সি বুকিং কৰিছোঁ শিৱসাগৰলৈকে যাবৰ কাৰণে। শিৱসাগৰলৈকে যাওঁতে মানে ইয়াৰ পৰা ল'ব 2000 ল'ব মেবি। চ' 2000 ল'ব। টেক্সি আহি আছে, আমাৰ তললৈকে আহি আছে, আমি যাম এতিয়া ওলাই। এইটো ৰুমত আমি এই লিফ্টত দি যাবা নে এইফালে দি যাবা? লিফ্টত দি যাবা নি? লিফ্ট ইউজ কৰিবা। এই লিফ্টটো চলা নাই নেকি, বন্ধ। গুৱাহাটী ৰেষ্টুৰেণ্ট এইখনে না? তাক ৰ'দৰ ফালে বহাই দিব লাগিব তাক। इसकी माँ का भोला चेहरा। ৰাস্তা কি বেয়া হৈছে নেকি? তো গাইজ আমি শিৱসাগৰ গৈ আছোঁ। ৰাস্তা বেয়া আছে অকণমান। তো আমি 1.5 ঘণ্টাত গৈ পাম। এতিয়া 12:24 হ'ল, 1.5 ঘণ্টাত গৈ পাম ন। এইফালতে যা। ফোন কৰিছে ন? এই আহি হ'ল দাই আমাৰ। চালা মই এই বুলবুল দাক থকাবলৈ আহিছিলোঁ, ইটোফালে ৰ'দ পৰি থকাৰ কাৰণে তেখেতক সিটোফালে দিলোঁ। এতিয়া চাওকচোন, ইফালে মোৰ ফালেহে ৰ'দডাল আহি গ'ল। চা, এই এনেকুৱাকৈ মানুহক ঠকাব নাপায়, গম পাইছ? এই নিজে খাল খুন্দিলে নিজে পৰি যায়, এইটোৱে হয় কথাটো, গম পাইছনে? হা, গম পাইছ? এয়াই যোৰহাটখন গুৱাহাটীতকৈ অকণমান চাফা আছে ন বুলবুল দা? কিহৰ দৰে ক'লি এই মাত্ৰ, কি ক'লি? নহয়, গণেশগুৰি সমান হ'ব আৰু যোৰহাট টাউন। গণেশগুৰিৰ সমান ডাঙৰ? যোৰহাট টাউনটো সিমানহে ডাঙৰ? গণেশগুৰিখন কিমান ডাঙৰ হয় নেকি? হা? বহুত গৰম দেখোন। এইটো চ' এইটো হ'ল জয়সাগৰৰ ওচৰত থকা এটা ৰেষ্টুৰেণ্ট। জয়সাগৰ ৰেষ্টুৰেণ্ট বুলি লিখা আছিল মেবি, কিবা এইটো নাচালোঁ মই ভালদৰে। তো বঢ়িয়া, ইয়াতে বটিং কৰিব পাৰিব আপোনালোকে এইখিনি জেগাত। ইটো পাৰৰ পৰা সিটো পাৰ দেখিয়ে নাপায়, বহুত ডাঙৰ হয়। এইখনেই আছিল জেৰেঙা পথাৰ। তো এতিয়া জয়সাগৰ। তো ইয়াৰ পৰা আমি ওলাই দিওঁ এতিয়া। বহুত ভাল লাগিছে জেগাটো, ঠাণ্ডা, অকণমান সোমাই পেলাই ঠাণ্ডা লাগিছে। শিৱসাগৰ বহুত গৰম, যোৰহাটো গৰম। তো ইয়াৰ পৰা ওলাই দিওঁ এতিয়া আমি। তো গাইজ আমি আহি পালোঁ তলাতল ঘৰ। এতিয়া এই তলাতল ঘৰৰ গেট। আমি এতিয়া যাম ভিতৰলৈ গৈ এয়া টিকেট কৰিব লাগিব। আপোনালোকক দেখুৱাই দিলোঁ তলাতল ঘৰ। ইয়াতে টিকেট কৰিব লাগিব অনলাইন।
আপোনালোকক দেখুৱাইছোঁ এইটোকে বৰটোপ বুলি কোৱা হয়। তো আপোনালোকক ওচৰৰ পৰা ভালদৰে দেখাম। এয়া ভিতৰলৈ সোমাই নাযাওঁ বাৰু, ভিতৰত সোমাই গৈ তাতে বহুত কিবা কিবি লিখাও আছে আৰু এইটো হাতীৰ শুৰ যেন যে এইটোও আছে আৰু এয়া তলাতল ঘৰৰ সৌন্দৰ্য। তো গাইছ আমি তলাতল ঘৰ আহি পালোঁ। এয়া আপোনালোকে দেখিছে গৈ আছোঁ। এখেত আমাৰ দীপজ্যোতি ৰাভা শিয়লদা, আমি মৰমত ইয়াক শিয়লদা বুলি মাতোঁ। আহি গৈছে, আমি চাই গৈছে পূৰা। আমি আহি পালোঁ। তলেদি যাবি না ফাৰ্ষ্ট? তলে তলে ইয়াৰ ৰহস্য আছে। ইয়াতে এনেকৈ কিবা ভিডিঅ' দেখিছিলোঁ এইবিলাকত বোলে শামুকৰ কিবা কিবি থাকে, এনেকৈ এইগিলা শামুকৰ কিবা কিবি বোলে আছে এই ৱালগিলাত। এইটোকে ৰাজঘোঁৰা বুলি কোৱা হৈছিল, ইয়াতে ঘোঁৰা ৰাখিছিল বোলে আগতে। ইমান চাপৰ আছিল নেকি আগতে মানুহটো? এখেতে কুৱেশ্যনছ কৰাটো ঠিকেই হয়, কিন্তু এই চাপৰটো বোলে কিবা এনেকুৱাকৈ চাপৰ হৈ অহাটো এইটো ৰেচপেক্ট বোলে কিবা নেজানিছোঁ। ৰজা মহাৰজাক আগতে। তো সেইকাৰণে চাপৰ। এটা ফটো মাৰি দিম। ভিডিঅ' দেখা পাই থাকোঁ নহয়, এইটো এটা মানুহ সোমাই যাব পাৰে বুলি ভাবে, কিন্তু যোৱাৰ পিছত এইটো একদম সৰু, সোমাই যাব নোৱাৰে। কিন্তু তাৰ পৰা ভিডিঅ' দেখি আছিলোঁ, কিন্তু সঁচা এইটো আজি। ভিডিঅ' দেখি আছিলোঁ কিন্তু সঁচা দেই আজি। এইটো তাৰ পৰা দেখে সোমাই যাব পাৰে বুলি কিনে, কিন্তু নোৱাৰে সোমাই যাব। এইটো ইমান ডাঙৰ ভাবে দূৰৰ পৰা। আকৌ তলদি গ'লি যে এইবিলাক ৰাজা মহাৰাজাৰ ঘৰ আগতে হা। বিলাকত কি কৰিছিল বা নাজানিছিলোঁ নহয়, এতিয়া নাজানো। দেখোন কালাৰে লাগি গ'ল। এইটোৱে হৈছে আঠকণীয়া মন্দিৰ। এইটো হ'ল এটা মন্দিৰ আছিলে, তো আপোনালোকে চাব পাৰে ওপৰৰ পৰা। আৰু এইখিনি জেগা প্ৰায় মই ভিডিঅ'ত দেখি থাকোঁ। এইটো মানে দূৰৰ পৰা চালে সেইখিনি লাষ্টখিনি মানে শেষ হ'ল বুলি ভাবে। গৈ থাকিলে শেষ নহয়, চাই থাককচোন। গৈ শেষ হোৱাৰ নিচিনা আৰু ইফালে ওলাইছে গাড়ীটো। অ' মাই গড। ভিতৰত সোমোৱাৰ লগে লগে এচিড চিৰমত সোমোৱাৰ নিচিনা লাগে। যোৰহাট কিন্তু তামাম গৰম দেই, বাপৰে বহুত গৰম যোৰহাট।